নমস্কাৰ, মই পম্পী দিহিঙীয়া। আজি মই গৈ আছো আমাৰ তিনিচুকীয়া জিলাতে থকা গোলাচন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰলৈ। তাত JDP নিউজৰ ফালৰ পৰা এখনি অনুষ্ঠান অনুষ্ঠিত কৰিছে। তালৈকে গৈ আছো। এয়া আমি আহি পাই গলো। আহি অলপ বহি ললো। সৰু সৰু কণ ভাইটি ভণ্টিহঁতে ইমান ধুনীয়াকৈ নৃত্য কৰিছে। চালে চাই থাকিবলৈ মন যায়। বহুত মৰম লগা দেই। এয়া ময়ো চাৰ্টিফিকেট মেডেল দিয়াত অলপ সহায় কৰি দিলো। অলপ সময় পাছত মোকো কপিলী ইউটিউবাৰ সন্মান প্ৰদান কৰিলে। স্মাৰক প্ৰদান কৰিছে যুৱ ইউটিউবাৰ পম্পী দিহিঙীয়া। এই সন্মানত আছে এয়া হ'ব তেওঁৰ যি সামাজিক মাধ্যমৰ চৰ্চা বা সামাজিক মাধ্যমৰ যি প্ৰচেষ্টা। নমস্কাৰ, মই পম্পী দিহিঙীয়া। পোনপ্ৰথমতে JDP নিউজৰ সকলো সদস্যলৈ মোৰ ফালৰ পৰা বহুত ধন্যবাদ মোক এই বঁটা প্ৰদান কৰাৰ বাবে। বহুত বেছিয়ে সুখী হৈছো ইমান মৰম দিয়াৰ বাবে। এয়া খুৰাজন যিজন খুৰায়ে মোক ইয়ালৈ নিমন্ত্ৰণ কৰিছে। এই খুৰাজনৰ পৰিয়ালে JDP নিউজৰ অনুষ্ঠানবোৰ পাতে। বহুত বেছি ভাল কাম কৰিছে আপোনালোকে। এয়া খুৰাজনৰ ছোৱালী মানে মোৰ লগৰে হ'ব। তাহাঁত দুজনীৰ লগত ভিডিঅ' কেইটামান বনাই ঘৰলৈ বুলি ৰাওনা হ'লো। সকলোকে লগ পাই বৰ ভাল লাগিল। বাৰু আজিলৈ ইমানেই। বাই।